ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ মানৱ সম্পদ আৰু মানৱ সম্পদৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিম। এতিয়া মানৱ সম্পদ উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ আগতে মানৱ সম্পদৰ বিষয়ে জানিব লাগিব আৰু তাৰ আগতে সম্পদনো কি তাৰ এটি আভাস লৈ লওঁ আহাচোন। সম্পদৰ সংজ্ঞাটো এনেদৰে দিব পাৰি। আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য সামগ্ৰীসমূহেই হৈছে সম্পদ। যেনে বায়ু, মাটি, পানী, উদ্ভিদ, কয়লা, সূৰ্যৰ শক্তি ইত্যাদি। সম্পদক তিনিটা ভাগত ভাগ কৰিব পাৰি। সেই তিনিটা ভাগ হৈছে প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। প্ৰাকৃতিক সম্পদ বুলি ক'লে প্ৰকৃতিৰ পৰা পোৱা মানুহৰ প্ৰয়োজনীয় সকলোবোৰ সম্পদক কোৱা হয়। এই বায়ু, পানী, মাটি, উদ্ভিদ, সূৰ্যৰ শক্তি আদি সকলোবোৰ হৈছে প্ৰাকৃতিক সম্পদ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেতো জানাই মানুহক শ্ৰেষ্ঠতম জৈৱিক সম্পদ বুলি কোৱা হয়। এখন দেশৰ মানৱে সৃষ্টি কৰা সম্পদৰ কাৰক বুলিলে ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা, কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিক বুজায়। অৰ্থাৎ বুদ্ধিমত্তা, দক্ষতা, কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিৰ দ্বাৰা মানুহে সম্পদৰ সৃষ্টি কৰে, যিবোৰক মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। এতিয়া মানৱসৃষ্ট সম্পদৰ সংজ্ঞাটো এনেদৰে দিব পাৰি। মানুহে নিজৰ প্ৰয়োজন অনুসৰি ৰূপ দি ব্যৱহাৰ কৰা সম্পদসমূহক মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। মানৱ সম্পদনো কি জানি লওঁ আহা। সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে, তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়। এতিয়া এই সংজ্ঞাটোত সুস্বাস্থ্যৰ অধিকাৰী বুলি কোৱা হৈছে, অৰ্থাৎ মানৱ সম্পদ হ'বলৈ মানুহ এজন শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সক্ষম হ'ব লাগিব। যদি কোনো এখন ঠাইত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদ থাকে, কিন্তু সেই সম্পদৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদনমূলক কাৰ্য কৰা নহয়, তেতিয়া কিন্তু সেইখন ঠাইৰ উৎপাদন কেতিয়াও বৃদ্ধি নহয়। উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে শাৰীৰিক আৰু মানসিকভাৱে সক্ষম ব্যক্তিয়ে নিজৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা, কৌশল, উৎপাদন ক্ষমতা আদিৰ দ্বাৰা শ্ৰম কৰি উৎপাদন প্ৰক্ৰিয়া চলাই নিব লাগিব। তোমালোকক এইখিনিতে মন কৰিবলগীয়া কথা এটা কৈ থওঁ। প্ৰতিজন ব্যক্তিকে আমি মানৱ সম্পদ বুলি ক'ব নোৱাৰোঁ। কেতিয়াবা বিশেষ প্ৰয়োজন সম্পন্ন মানুহকো মানৱ সম্পদ বুলি ক'ব পাৰি, যদিহে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কাৰ্যত জড়িত হয়। সম্পদ হিচাপে চিনাক্ত হ'বলৈ হ'লে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হোৱাৰ লগতে উন্নতমানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব আৰু ব্যক্তিজনে এই গুণসমূহ কৰ্মক্ষেত্ৰত কেনেদৰে প্ৰয়োগ কৰিব লাগিব সেই বিষয়েও জানিব লাগিব। এখন দেশত হোৱা মানুহৰ সংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়। ধৰি লোৱা, এজন ব্যক্তিয়ে কোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতো গোটেই জীৱন যদি চাকৰিৰ আশাত ৰৈ থাকে, তেতিয়া তেওঁক মানৱ সম্পদ বুলি ক'ব পৰা যাবনে বাৰু? নিশ্চয় তেওঁক মানৱ সম্পদ বুলি ক'ব পৰা নাযায়, কাৰণ তেওঁ সুস্বাস্থ্যৰ অধিকাৰী, জ্ঞান আৰু প্ৰতিটো গুণ থকাৰ স্বত্বেও সেইবিলাকৰ ব্যৱহাৰেই নকৰে। অন্যহাতে এগৰাকী ব্যক্তি যিয়ে ন্যূনতম প্ৰয়োজনীয় শিক্ষা গ্ৰহণ কৰাৰ পাছত চিলাইৰ প্ৰশিক্ষণ লৈ এখন সৰু দোকান খুলি জীৱন নিৰ্বাহ কৰিছে আৰু উৎপাদন প্ৰক্ৰিয়া চলাই নিছে, সেইগৰাকী ব্যক্তিক মানৱ সম্পদ বুলি ক'ব পৰা যায়, কাৰণ তেওঁ তেওঁৰ বুদ্ধিমত্তা, কৌশল, দক্ষতাসমূহৰ ব্যৱহাৰ কৰি শ্ৰম কৰি গৈছে আৰু উৎপাদন কাৰ্যত জড়িত হৈ আছে।
ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে বুজি পালানে মানৱ সম্পদ কাক কয়? মই আশা কৰিছোঁ যে তোমালোকেও ভৱিষ্যতে নিজক একোটা মানৱ সম্পদৰ ৰূপত গঢ়ি তুলিবা। আহাচোন এইবাৰ আমি মানৱ সম্পদৰ উন্নয়নৰ বিষয়ে জানি লওঁ। এখন দেশৰ উন্নয়ন নিৰ্ভৰ কৰে তাত বসবাস কৰা লোকসকলৰ ওপৰত। সেই দেশৰ মানৱ সম্পদৰ বৃদ্ধি আৰু বিকাশ হ'লেহে উৎপাদন ক্ষেত্ৰলৈ উন্নতি আহে। তেতিয়াহে দেশখনৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি পায় আৰু দেশখন স্বাৱলম্বী হোৱাত সহায়ক হয়। স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণক মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি বুলি কোৱা হৈছে, কাৰণ সুস্বাস্থ্যই মানুহৰ কৰ্মশক্তি বঢ়ায় আৰু শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা মানুহৰ দক্ষতা প্ৰকাশ পায়। মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ দেশৰ চৰকাৰেও আগভাগ লৈছে। শিক্ষাৰ ক্ষেত্ৰত আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা প্ৰদান কৰিছে, বিভিন্ন জলপানী আৰু আঁচনিৰ ব্যৱস্থা কৰিছে, বিভিন্ন ক্ষেত্ৰসমূহত উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰিছে, ইত্যাদি। যিহেতু আমাৰ দেশৰ জনসংখ্যা বহুত বেছি, সেইবাবে সকলোকে একেলগে খাদ্য, বাসস্থান, উপযুক্ত শিক্ষা, কৰ্মসংস্থাপন আদিৰ সুবিধা দিয়াটো সহজ নহয়। তথাপিও দেখা গৈছে যে তুলনামূলকভাৱে পূৰ্বতকৈ বৰ্তমান দেশৰ মানৱ সম্পদৰ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। ছাত্ৰ-ছাত্ৰীসকল, বোধহয় আজিৰ পাঠটোত তোমালোকে মানৱ সম্পদ আৰু মানৱ সম্পদৰ উন্নয়নৰ বিষয়ে ভালকৈয়ে বুজি পালা।